কবি প্ৰণৱ কুমাৰ বৰ্মনৰ অপেক্ষা নামৰ কবিতাটো পাঠ কৰিবলৈ ওলাইছোঁ। কোনোবা আহিব বুলি অকলে ৰৈ থকাৰ আকুলতা কি যে মধুৰ যন্ত্ৰণাদায়ক। 1 মিনিট হৈ পৰে এটি শতিকা। চকুৰ এপলকত তেওঁ আহি পাবহি। নাহে। বাটতে তেওঁ লগ পায় সেউজীয়াক, মেঘক, বৰষুণক। বৰষুণ কথা চহকী। এই নিদিয়ে তেওঁ। তেওঁ ধৰফৰাই উঠে। দৌৰি দৌৰি উৰি উৰি তেওঁ মোৰ কাষ পাবহি খোজে। আৰু নহয় বৰষুণ, মোক যাবলৈ দিয়া। নদীৰ গৰাত মই থিয় হৈ থাকোঁ অকলে অকলে। বৈ থাকে নীৰৱ নদী। চিটিকাত ধৰি পেলাও নেকি তাক? হুৰমুৰকৈ তাৰ বুকুচাত পৰি উঠি লয় এজাক চেঙেলীয়া বৰষুণ। মোৰ চেতনাত ইমান বিষাদ, তেওঁ নাহে। অকাৰণতে জাহাজঘাটত ৰৈ ৰৈ ভাল লাগে কোনো নাহে বুলি জানিও। কিন কিন বৰষুণৰ মাজতে লহিয়া বেলিৰ ফালে চাই চাই বৰ নিচা লাগি গ'ল। মই খান্দি পেলালোঁ। আগতে ইমান দুখ কাহানিও লগা নাছিল। আগতে ইমান নিসংগ কাহানিও লগা নাছিল। ধোঁৱাৰে দুউঠত ধূসৰ আকাশ সাজি মই গুচি অহাৰ পিছত তুমি আহি পালাহি। আৰু ৰৈ থাকিলা মই আহিম আহিম বুলি। নদীৰ অপেক্ষাত নদীৰ কোনো অপেক্ষা নাথাকে। নদীয়ে কাকো কথা নিদিয়ে ৰৈ থকাৰ। আজি তুমি যালৈ ৰৈ ৰৈ ভাগৰিছা, তেওঁ এদিন ৰৈ থাকিব তোমালৈ বিষণ্ণতাৰে, আকুলতাৰে।